নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এনে ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে জিলা প্ৰশাসনৰ নিৰ্দেশনা হোটেল আৰু ৰেষ্টুৰেণ্টৰ সাইনবোৰ্ডৰ পৰা আঁতৰাব লাগিব গো মাংসৰ শব্দ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ অৰুণাচল প্ৰদেশৰ হোটেল আৰু ৰেষ্টুৰেণ্টসমূহলৈ দিয়া এই এক বিশেষ নিৰ্দেশনা এই নিৰ্দেশনাত হোটেল আৰু ৰেষ্টুৰেণ্টৰ সাইনবোৰ্ডৰ পৰা গো মাংস শব্দটো আঁতৰাবলৈ নিৰ্দেশনা দিয়া হৈছে যাতে ধৰ্মনিৰপেক্ষতা বজাই ৰখা হয় জানিবলৈ পোৱা মতে অৰুণাচল প্ৰদেশৰ যিসমূহ হোটেল আৰু ৰেষ্টুৰেণ্টত সাইনবোৰ্ড গো মাংস শব্দটো লিখা আছে সেই হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে তেওঁলোকৰ সাইনবোৰ্ডৰ পৰা গো মাংস শব্দটো আঁতৰাই দিব লাগে 13 জুলাইত ইটানগৰৰ নাহৰলগুন উপবিভাগৰ অতিৰিক্ত সহকাৰী আয়ুক্তই এই নিৰ্দেশনা জাৰি কৰিছিল যদি নিৰ্দেশনাবোৰ 18 জুলাইৰ ভিতৰত পালন কৰা নহয় তেনেহলে 2000 টকাৰ জৰিমনা আৰোপ কৰাৰ লগতে বাণিজ্য অনুজ্ঞাপত্ৰ বাতিল কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব বুলি নিৰ্দেশনা দিয়া হৈছে বিবৃতিটোত কোৱা হৈছে যে গো মাংস শব্দটো এনেদৰে সাইনবোৰ্ডত মুকলিকৈ লিখাটো ঠিক নহয় কিয়নো ই বিভিন্ন সম্প্ৰদায়ত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে সেয়েহে ধৰ্মনিৰপেক্ষতা বজাই ৰাখিবলৈ আৰু পাৰস্পৰিক ভাতৃত্ববোধ সুৰক্ষিত ৰাখিবলৈ হোটেল আৰু ৰেষ্টুৰেণ্টবোৰক 18 জুলাইৰ ভিতৰত সাইনবোৰ্ডৰ পৰা গো মাংস শব্দটো আঁতৰাবলৈ নিৰ্দেশনা দিয়া হৈছে 2 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে নাপাব আনন্দৰাম বৰুৱা বঁটা কিমান শতাংশ নম্বৰ লাগিব এই বঁটাৰ বাবে এইবাৰ কেৱল প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে নাপাব আনন্দৰাম বৰুৱা বঁটা এই বঁটা পাবলৈ লাভ কৰিব লাগিব ষ্টাৰ অথবা ডিষ্টিংশ্যন নম্বৰ জিলা পৰিদৰ্শক বিষয়লৈ প্ৰেৰণ কৰা জাননীত পোষ্ট হৈছে এই কথা 75% অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েহে আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য বিবেচিত হ'ব উল্লেখযোগ্য যে পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল এই বঁটা 60% বা তাৰ অধিক নম্বৰ লাভ কৰা সকলো শিক্ষাৰ্থীয়ে লাভ কৰিছিল এই বঁটা দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে পত্নীৰ কটা মূৰ লৈ খোজকাঢ়ি পালেগৈ আৰক্ষী চকী দেখিলেই শিয়ৰি উঠা এক দৃশ্য জীৱশ্ৰেষ্ঠৰ নিশংস কাণ্ড পত্নীক শিৰচ্ছেদ কৰি কটা মূৰ লৈ প্ৰায় 12 কিলোমিটাৰ পথ ঘূৰিলে এজন ব্যক্তিয়ে এই মুহূৰ্তত আহি পৰিছে এটা গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা ওড়িশাৰ গান্দিয়া আৰক্ষীৰ চকীৰ অন্তৰ্গত চন্দ্ৰশেখৰপুৰ গাঁৱত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা পত্নীক শিৰচ্ছেদ কৰি কটা মূৰ হাতত লৈ ঘূৰিলে প্ৰায় 12 কিলোমিটাৰ পথ মুহূৰ্ততে ছ'চিয়েল মিডিয়াটো ভাইৰেল হৈ পৰিল এই ভিডিঅ' দীৰ্ঘদিনে চলি থকা পাৰিবাৰিক কণ্ডলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে স্থানীয় ৰাইজে স্থানীয় লোকসকলে জনোৱা অনুসৰি নাকুফুদি মাঞ্জি নামৰ লোকজনে তেওঁৰ পত্নী সুচলা মাঞ্জিক আন পুৰুষৰ সৈতে সন্দেহ কৰিছিল আৰু তাৰ এই পৰিণতিত ক্ষোভিত হৈ শিৰচ্ছেদ কৰে পত্নীক আৰু পত্নীৰ কটা মূৰ হাতত লৈ ৰাওনা হৈছিল সমীপৰ আৰক্ষী চকীলৈ পিছে এখন হাতত দা আৰু আনখন হাতত পত্নীৰ কটা মূৰ লৈ গৈ থকা অৱস্থাতে স্থানীয় ৰাইজে দেখা পাই খবৰ দিয়ে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ হগান দি আৰক্ষীয়ে কটা মূৰটো উদ্ধাৰ কৰাৰ লগতে আটক কৰে হত্যাকাৰী নাকুফুদিক আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ বডোদৰা অভিমুখী বিমানৰ যান্ত্ৰিক বিজুতি বডোদৰালৈ ৰাওনা হোৱা ইণ্ডিগো বিমান হঠাৎ জয়পুৰত অৱতৰণ ইঞ্জিনৰ সাধাৰণ অসুবিধাৰ বাবে বিমানখনৰ জৰুৰী অৱতৰণ ইণ্ডিগোৰ বহু কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে বহু কৰ্মচাৰীয়ে প্ৰতিবাদ স্বৰূপে অসুস্থতাৰ কাৰণ দেখুৱাই লৈছে ছুটি দিল্লীৰ পৰা বডোদৰালৈ যোৱা এখন ইণ্ডিগো বিমানত যান্ত্ৰিক বিজুতি ঘটিছে বৃহস্পতিবাৰে নিশা বিমানখনৰ উৰণৰ সময়তে এই যান্ত্ৰিক বিজুতি ঘটে অৱশ্যে পাইলটে বিমানখন জয়পুৰত জৰুৰীকালীন অৱতৰণ কৰে ইণ্ডিগোৰ মুখপাত্ৰই জনোৱা মতে 6E
859 নম্বৰৰ বিমানখনৰ ইঞ্জিনৰ কম্পনৰ সৃষ্টি হৈছিল। তেওঁ উল্লেখ কৰা মতে যাত্ৰীসকলৰ পৰৱৰ্তী যাত্ৰাৰ বাবে এখন বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছিল। মুখপাত্ৰগৰাকীয়ে এই ক্ষেত্ৰত পাইলটগৰাকীক ধন্যবাদ জ্ঞাপন কৰে, কিয়নো বিজুতিৰ কথা গম পোৱাৰ লগে লগেই সাৱধানপূৰ্বকভাৱে পাইলটে বিমানখন জয়পুৰলৈ লৈ গৈছিল। ইফালে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিষয়টোৰ তদন্তৰ নিৰ্দেশনা দিছে। উল্লেখ্য যে বিগত কেইবাদিনো ধৰি এয়াৰলাইনৰ কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে। প্ৰযুক্তিৰ দিশ নিৰীক্ষণ কৰা বহু কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ দাবীত বেমাৰৰ বাবে বিশেষ ছুটী লৈ বহি আছে। কোভিড পৰিস্থিতিৰ মাজত হ্ৰাস কৰা দৰমহা পুনৰ বৃদ্ধিৰ দাবী জনাইছে কৰ্মচাৰীসকলে। বহু সংখ্যক কৰ্মচাৰীয়ে প্ৰতিবাদস্বৰূপে অসুস্থতাৰ বাবে ছুটী লোৱাৰ সময়তে ইণ্ডিগোই ঘোষণা কৰিছে যে কৰ্মচাৰীৰ পাৰিশ্ৰমিক সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰাৰ বাবে তেওঁলোকে পদক্ষেপ হাতত লৈছে। ইণ্ডিগোৰ বিবৃতিত উল্লেখ কৰা মতে উদ্যোগটোৱে যোৱা 2 বছৰত কঠিন পৰ্যায়ৰ মাজেৰে পাৰ কৰিছে। ব্যৱসায় পুনৰ সুস্থিৰ হোৱাৰ লগে লগে কৰ্মচাৰীৰ পাৰিশ্ৰমিক সম্পৰ্কীয় সমস্যা সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই ক্ষেত্ৰত কোম্পানীটোক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে। এনে এক পৰিস্থিতিৰ মাজতে ইণ্ডিগোৰ বিমানৰ যান্ত্ৰিক বিজুতিয়ে অধিক চিন্তিত কৰি তুলিছে যাত্ৰীসকলক। দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে 25,000 নহয়, মামাই এটা মোবাইল ফোনো দিলে প্ৰিয়াক। হোজাইৰ প্ৰিয়াদাস নামৰ যুৱতীগৰাকীক এইবাৰ এটা মোবাইল ফোন উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিছুদিন পূৰ্বে 25,000 টকাৰ এখন চেকো প্ৰদান কৰিছিল যুৱতীগৰাকীক। পুনৰ কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত হৈছিল হোজাইত। সেই সময়তে হোজাইৰ নৌভঙাৰ বিশেষভাৱে সক্ষম প্ৰিয়াদাসৰেও কথোপকথন হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰিয়াদাসক সাক্ষাতৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেওঁক। প্ৰতিশ্ৰুতি অনুসৰিয়েই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কৰ জৰিয়তে 25,000 টকাৰ এখন চেক প্ৰদান কৰিছিল বিশেষভাৱে সক্ষম যুৱতীগৰাকীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় প্ৰতিশ্ৰুতি আছিল এটা মোবাইল ফোন দিয়াৰ। মোবাইল ফোনটো লাভ কৰিলে মামা অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰিব বুলিও মন্তব্য কৰিছিল প্ৰিয়াদাসে। অৱশেষত সেই প্ৰতিশ্ৰুতিও পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱাকালি হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে নিজ হাতেৰে প্ৰদান কৰিলে এটা এণ্ড্ৰইড মোবাইল ফোন। প্ৰিয়াদাসৰ পঢ়া শুনা কৰাৰ মন থকাৰ কথা হোজাই বিধায়কগৰাকীক জনোৱাত বিধায়কগৰাকীয়ে শিক্ষা বিভাগৰ লগতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে প্ৰিয়াদাসক। দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে স্কুটি চলাই বানবিধ্বস্ত এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত বান পৰিস্থিতিয়ে খাম কাটিছে যদিও এতিয়াও দূৰ হোৱা নাই ৰাইজৰ আহুকাল। বানত ঘৰবাৰী হেৰুৱাই এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা নাই বানাক্ৰান্ত ৰাইজ। এতিয়াও ভগা মথাউৰিৰ ওপৰত সাজি লোৱা চালিৰ তলতেই দিন পাৰ কৰিছে শ লোকে, কিয়নো বানৰ কবলৰ পৰা আপোন ঘৰখনৰ কোনো চিন চাবেই নাই। কাৰোবাৰ যদি কিছু অংশ আছে সেয়াও বালি মাটিয়ে পুতি পেলাইছে। বৃহস্পতিবাৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ ৰঙিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত মই আপোনালোকক কিছুমান দৃশ্যাংশ দেখাইছোঁ, চাওক। হিমন্ত বিশ্ব শৰ্মাই স্কুটি চলাই পেলাই গৈছে, বানপানী যি পৰিস্থিতি হৈছে সেয়া চাবলৈ গৈছে, নিশ্চয় দেখিবলৈ পাৰিছে। ৰঙিয়াৰ বগৰীবাৰী মথাউৰিত স্কুটি চলাই বানাক্ৰান্তৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰায় 1.5 কিলোমিটাৰ পথ নিজেই স্কুটি চলাই গৈ মুখ্যমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰিলে বগৰীবাৰী মথাউৰিৰ ভগ্ন অংশ। পুঠিমাৰী নৈৰ বাঢ়নী পানীত তছনছ। ৰঙিয়াৰ বগৰীবাৰী অঞ্চলৰ 17টাকৈ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে, 160 ঘৰকৈ মানুহ। তাৰপিছত আৰু এটা দৃশ্যাংশ এই মুহূৰ্তত দেখাইছোঁ। মুখ্যমন্ত্ৰী ইয়াৰ নাৱত উঠি পেলাই পৰিদৰ্শন কৰিছে বানৰ পৰিস্থিতি, নিশ্চয় আপোনালোকে দেখিবলৈ পাৰিছে। এই মুহূৰ্তত বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে পুনৰ সংস্থাপনৰ, আশ্বাস দিলে ভঙা মথাউৰি নিৰ্মাণৰ। ইয়াৰ পিছতে পুঠিমাৰী নৈৰ গতিপথ চাবলৈ নাৱত উঠে মুখ্যমন্ত্ৰীগৰাকী। বিধায়ক ভৱেশ কলিতা, দিগন্ত কলিতাসহ জলসম্পদ বিভাগৰ বহু বিষয়াৰ সৈতে নৈখনৰ গতিপথৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ পিছতে IIT গুৱাহাটীৰ বিশেষজ্ঞৰ পৰামৰ্শ মতেহে মথাউৰি সজা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ। ধন্যবাদ। জয় অসম।